নমস্কাৰ আজি প্ৰথম আমাৰ BTR গভৰ্ণমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা CRC সকলৰ এটা কনফাৰেন্স আয়োজন কৰা হৈছে আৰু মই সেই কনফাৰেন্স আয়োজন কৰা ডিপাৰ্টমেণ্টৰ আমাৰ ডাইৰেক্টৰ সেক্ৰেটাৰী OSD সকলকো মই ধন্যবাদ জনাইছোঁ আৰু মই CRC সকলকো ধন্যবাদ জনাইছোঁ যে তেখেতসকলে এই প্ৰগ্ৰামত আহি সকলো অংশগ্ৰহণ কৰিছে। আমি সকলোৱে জানো সমাজ এখন আগুৱাই যাব লাগিলে শিক্ষাটো আমাৰ বহুত ভালকৈ আমি আগুৱাই নিব লাগিব আৰু শিক্ষাই এটা বিষয় যিয়ে নেকি আমাৰ আগৰ সময়বিলাকত এটা সভ্যতা সৃষ্টি কৰিছে আৰু এটা সভ্যতা সলনি কৰিছে। তো আজিৰ সময়ত আমি যেটো শিক্ষা বুলি ক'লে আমাৰ মনত যেটো আহে ইয়াত আগৰ নিচিনাকৈ যেটো এডুকেশ্যন আছিলে আগৰ নিচিনা যেটো সিস্টেম আছিলে সেই সিস্টেমটো আমাৰ মাজত নাই। আজি বহুত পৰিৱৰ্তন হৈছে আৰু গভৰ্ণমেণ্ট পলিচিও সঘনে চেঞ্জ হৈছে। আগৰ যেটো পলিচি আছিলে এই পলিচিটো চেঞ্জ কৰি এতিয়া NEP আহিছে, নিউ এডুকেশ্যন পলিচি, আৰু ইয়াত আমাৰ KG to PG আমাৰ এণ্টায়াৰ পেডাগগিটো চেঞ্জ কৰা হৈছে আৰু এই কথাটো আমি সকলোৱে জানো আৰু এটো সকলো বিচাৰিছিলে যে আমাৰ ইণ্ডিয়ান যেটো এডুকেশ্যন সিস্টেম এটো বহুত পুৰণি হৈ গ'ল, ইয়াত সলনি আনিব লাগে, ইয়াত পৰিৱৰ্তন আনিব লাগে, সকলো বিচাৰিছিলে, সেই হিচাপে সলনি আহিছে। এতিয়া এই আমাৰ এডুকেশ্যন সিস্টেমৰ right from foundation to university level, research level প্ৰত্যেকটো স্তৰৰ প্ৰত্যেকটো শ্ৰেণীৰ লগত জড়িত হৈ থকা আমাৰ ফেকাল্টি সকল, আমাৰ টিচিং ষ্টাফ, নন টিচিং ষ্টাফ, যিমান আমাৰ গ্ৰুপছ আছে আৰু ষ্টেক হোল্ডাৰ আছে সকলো এফেক্টিভ হ'ব লাগিব, এক্টিভ হ'ব লাগিব, তেতিয়াহে আমি শিক্ষাটো পৰিৱৰ্তন কৰিব পাৰিম। শিক্ষাটো এনেকা এটা বিষয় আমি অকল ডিপাৰ্টমেণ্টৰ ওপৰত ডিপেণ্ড কৰি নহ'ব, অকল শিক্ষকৰ ওপৰত ডিপেণ্ড কৰি নহ'ব, অকল ষ্টুডেণ্টৰ ওপৰত ডিপেণ্ড কৰি নহ'ব, অকল গাৰ্জেনৰ ওপৰত ডিপেণ্ড কৰিলে নহ'ব। চাৰিটা পিলাৰটো এক্টিভ হ'ব লাগিব আৰু কোঅৰ্ডিনেটেড মেনাৰত কাম কৰিব লাগিব। সেইকাৰণে আজি CRC সকলৰ যেটো ৰোল সেইটো খুব ইম্পৰ্টেণ্ট এটা ৰোল আছে। আমি সকলোৱে জানো এতিয়া এডুকেশ্যনৰ টিচাৰবিলাকক ট্ৰেইনিং নাই। আমি সকলোৱে জানো যে টিচাৰসকল কোনোবা এজন ল'ৰা বা কোনোবা এজন ছোৱালী খুব ভাল ষ্টুডেণ্ট হ'ব পাৰে, খুব ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট হ'ব পাৰে, ইয়াৰ ৰিজাল্টটো ভাল হ'ব পাৰে, গ'ল্ড মেডেলিষ্ট হ'ব পাৰে, বাট টিচিং ইজ এন আৰ্ট, ইট ইজ নট এ জব লাইক মই চাকৰি পালোঁ কামটো কৰিলোঁ। টিচিং ইজ এন আৰ্ট আৰু সেই আৰ্টটো যিজন শিক্ষক শিক্ষয়িত্ৰীয়ে আনিব পাৰে তেখেতে মানে খুব সেই লেভেলৰ ষ্টুডেণ্টক খুব ভালকৈ পঢ়াব পাৰে আৰু সেই আৰ্টটো আনিবৰ কাৰণে ইটো সকলৰ তাত হয়তো 100% নহ'ব পাৰে, বাট সামওয়ান ইন দ্য টিচিং জব চাকৰিত শিক্ষাৰ যিহেতু কামত আছে তেখেতক অলপ 70% 80% হ'লেও ট্ৰেইন কৰি পেলাই প্লেনিংটো কেনেকৈ কৰে, কমিউনিকেশ্যনটো কেনেকৈ কৰে, এই গোটেই প্ৰক্ৰিয়াটো কৰিবৰ কাৰণে CRC সকলক দায়িত্ব দিয়া হৈছে। তো সেইকাৰণে CRC সকলে গুণগত শিক্ষাটো এনচিয়ৰ কৰাৰ কাৰণে আমাৰ ৰাইট ফ্ৰম এলিমেণ্টাৰী লেভেল আমি কেনেকৈ শিক্ষা দি আছোঁ, এই শিক্ষাটো ষ্টুডেণ্টবিলাক আয়ত্ব কৰিব পাৰিছেনে নাই, বুজিব পাৰিছেনে নাই, জড়িত হ'ব পাৰিছেনে নাই, টিচাৰসকলে ভালকৈ শিকাব পাৰিছেনে নাই, যদি পাৰা নাই যদি কিয় পাৰা নাই, এই এণ্টায়াৰ যিটো বিষয় আছে সেই বিষয়টো আজি আগুৱাই লৈ যাবৰ কাৰণে আমাৰ দায়িত্বত আছে আমাৰ CRC সকলে। গতিকে এডুকেশ্যনৰ ওপৰ লেভেলত যিবিলাক পলিচি হয়, যিবিলাক প্লেনিং হয়, এইবিলাক এফেক্টিভলি টিচাৰলৈ লৈ যোৱা, ষ্টুডেণ্টলৈ লৈ যোৱাৰ আৰু এণ্টায়াৰ ছিষ্টেমটো ঠিক কৰি কোৱালিটি এডুকেশ্যন প্ৰদান কৰাত CRC সকলে দেয়াৰ ৰোল ইজ ইনষ্ট্ৰুমেণ্টেল বুলি মই ভাবোঁ। তো সেইকাৰণে CRC সকলক মই অনুৰোধ কৰোঁ যে আপোনালোকে উইথ লিমিটেড ৰিচোৰ্চেছ কাম কৰি আছে, কষ্ট কৰি আছে, বাট আমি ৰিজাল্ট পাবৰ কাৰণে গুণগত শিক্ষা পাবৰ কাৰণে CRC সকলে মোৰ এফেক্টিভলি যিখিনি গাইডলাইনছ আপোনালোকক দিয়া হৈছে, যিখিনি কাম আপোনালোকক দিয়া হৈছে সেইখিনি খুব চিনচিয়াৰলি কৰিব লাগিব, নহ'লে আমাৰ এৰিয়াবিলাকত আমাৰ এটা হিউজ গেপ আছে। এই গেপটো পূৰা কৰিব লাগিলে আমাৰ কোৱালিটি এডুকেশ্যনটো ৰাইট ফ্ৰম ফাউণ্ডেশ্যন লেভেল আমি এনচিয়ৰ কৰিব লাগিব। তো সেইকাৰণে আজিৰ এই এটা কনফাৰেন্সত যিখিনি আমাৰ কথা পতা হ'ব এইটো এটা ষ্টেপ মাত্ৰ। ইয়াৰ পিছত আমি কোৱাৰ্টাৰলি CRC সকলৰ লগত ডাঙৰ এনেকুৱা মিটিঙত নহ'লেও সৰুকৈ আমি আলোচনা কৰিম আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ যেটো আছে, আপোনালোকৰ যেটো প্ৰব্লেমবিলাক আপোনালোকে ফেচ কৰিছে
এইবিলাক লৈ পেলাই আমি পলিচিত কেনেকৈ এটা পৰিৱৰ্তন আনিব পাৰোঁ বা পলিচিত কেনেকৈ এইটো মেটেৰিয়েলাইজ কৰিব পাৰোঁ ইয়াৰ কাৰণে আমি কিছুমান পলিচি ল'ম মই সকলোকে ধন্যবাদ জনাইছোঁ आं जगदीश प्रसाद ब्रह्म डाइरेक्टर अफ एजुकेशन BTC Namaskar, I am Vijay Vaishnav. I am Inspector Schools Chiang and at the same time serving as in charge District Elementary Education Officer and DMC also. মই শ্ৰী জয়পাল সিং ব্ৰহ্ম স্কুলসমূহৰ পৰিদৰ্শক তথা জিলা সমন্বয়ক ওদালগুৰি জিলা মই শ্ৰী ভৱেন দেৰি ইন্সপেক্টৰ স্কুল ডিস্ट्रिक्ट एडुकेशन अफिसार बाक्सा DMC जोंहा CRCC जायखौ जों क्लास्टार रिसोर्स सेन्टार्स कोअर्डिनेटर होननानै जों बुङो जे जोंहा मोनफ्रोमबो डिस्ट्रिक्टआव बा मोनफ्रोमबो ब्लकआवहाय जोंहा माखासे क्लास्टारफोर थायो बे क्लास्टारफ्राव माखासे स्कुलखौ लानानै मोनसे क्लास्टार जायो जेरै हयथ' मोनसे क्लास्टाराव 9टा 10टा 11टा 12टा 13टासिमबो हयथ' थानो हागौ गतिके बेयाव साफा साफा जों कोअर्डिनेटरफोर दोनो आरो बे कोअर्डिनेटर्सफोरखौ नैबे खारनाव दोननाय जादों जे बिसोरो इजिलि गाव गावनि क्लास्टारावहाय बै माने फरायसालिखौ बिसोरो मनिटर खालामनो हायो बा सुपारभिजनबो बिसोर खालामनो हायो आरो बै फरायसालि जौगानायनि थाखाय बिसोरो खामानि मावनो हायो The CRCCs plays a very important role in the academic atmosphere of the districts. जोङो बे फरायसालि मोनसेखौ जुदि जों डेभेलप खालामनांगौबा बे फरायसालियावहाय जोंनि SMC SMDCनि मेम्बार्सफोरनिफ्राय लानानै कमिउनिटिसफोरखौबो बे पार्टिकुलार एरियानि कमिउनिटिसफोरखौबो बै CRCफ्रानो मेइनलि अर्गानाइज खालामनांगौ आरो बिसोरो अर्गानाइज खालामनानै बे फरायसालिखौ जों माबोरैहाय जौगालांनो हायो कमिउनिटिसफोरखौ बोरैहाय फरायसालियाव जों बोबोनो हायो थ' बेफोर खामानिफोरखौ CRCनि थ्रुयै खालामनाय जायो आरो लोगोसे CRCफ्रा मेइनलि क्लास ट्रेन्जेक्सन बे क्लास ट्रेन्जेक्सनाव बिसोरो डेमनस्ट्रेसन होनांगौ आरो बिसोरो टिचार्सफोरा जुदि क्लास लायो बे क्लास खालामनायावहाय बिसोरो अबजारभेसन खालामनांगौ अबजारभेसन खालामनानै बिसोर नुबाय जे क्लासा इफेक्टिभ जायाखै अब्ला बिसोरो सेम लेसनखौ लानानै बिसोरो डेमनस्ट्रेसन खालामनानै टिचार्सफोरनो देखायनांगौ अनारेबल चिफ सारनि दैदेननायाव जों गोबां खामानि मावगासिनो दङ आरो गोबां माने बेबादि रोखोमनि स्किम्सफोरबो दिनै अलरेडि लन्च खालामगासिनो दङ दा बेवहाय जों बुंनो हायो जे जोंहा माखासे गियान सोरां बिथांखि होननाय मोनसे प्रग्राम दङ फ्लेक्सिब प्रग्राम दङ बे फ्लेक्सिब प्रग्रामनि आन्डाराव गोबां रोखोमनि एक्टिभिटिसफोर खालामनाय जादों जेरैहाय जोंहा स्कुल एडप्शन प्रग्राम बेवहाय सोरबा पलिटिशियान्सफ्राबो दं बेवहाय सोरबा माने गुबुन डिपार्टमेन्टनि अफिसार्सफोरबो दं बेवहाय एग्रिकालचारिस्टफोरबो दङ आरो गुबुन रोखोमनि माने जोंनि रायजो राजाफ्राबो बेवहाय गाव गावनि खाथिनि स्कुलफोरखौ एडप्ट खालामनानै बै फरायसालिखौ माबोरैहाय जौगाहोगोन बे फरायसालियाव थांनानै हयथ' फिजिकेलिबाबो बिसोरो थांनानै हयथ' सापर्ट खालामहैदों सोरबाया हयथ' मेटेरियेल्स बेयाव मेटेरियेल्स होनानै माबा सापर्ट खालामदों बा सोरबाया फाइनान्सियेल हेल्प खालामनानैबो बेखौ सापर्ट खालामदों दा बेवहाय जोंहा गोबां रोखोमनि दा जों साक्सेस जानायखौबो नुदों आरो गोबां रोखोमनि जों मेटेरियेल्सबो जोंनि फरायसालियावहाय इनफ्रास्ट्राक्चार सापर्ट खालामनायखौबो जों नुनो मोन्दों आरो दा बिनि थाखायनो बेवहाय जोंनि CRCफोरनि रला जाहैगोन जे बै फरायसालिफ्राव जोंनि कमिउनिटिसफ्रा जुदि बे फरायसालिफ्राव थांनानै सापर्ट जुदि खालामहैदों बेवहाय बिसोरबो थांफानानै बेखौ इनकारेज खालामनांगौ आरो बेवहाय रायजोफोरखौ लानानै बा SMC SMDCनि मेम्बार्स टिचार्स पेरेन्टस गार्जेन्स कमिउनिटिसफोरनि मानसिफोरखौ लानानै बै जाय स्कुल एडप्ट खालामदों थ' बिथांमोनजों माने माब्रैबा जों फरायसालिफोरखौ जौगाहोनो हायो बिनि सोमोन्दै बिसोरो सावरायनांगौ আৰু তেখেতসকলৰ ইনভলভমেণ্টটো আমাৰ খুব দৰকাৰ এইকাৰণে আমাৰ যিখিনি ষ্টেক হোল্ডাৰ আছে ষ্টুডেণ্টৰ পৰা পেৰেণ্টৰ কমিউনিটিৰ পৰা ভিজিটিছৰ পৰা NGOৰ পৰা নাইবা এই এৰিয়াৰ যিমান দল সংগঠন সেই দল সংগঠনটো একত্ৰিত কৰি আগবঢ়াই নিয়া এটা চেণ্টাৰটো হৈছে সেইখন এৰিয়াৰ ক্লাষ্টাৰ প্ৰতি ক্লাষ্টাৰতে 1 লাখ টকাকৈ আমি এটা আৰ্থিক সাহায্য দি পেলাই আমি কিছু डेभलप কৰিছোঁ প্ৰতি ক্লাষ্টাৰতে আমি ফাৰ্নিচাৰ প্ৰদান কৰিছোঁ মানে বহিবলৈ আমি চকী টেবুল প্ৰদান কৰিছোঁ আৰু তাত কিছুমান TLM বা বস্তু ৰাখিবৰ কাৰণে আলমিৰা বুক শেল্ফ এইবিলাক আমি প্ৰদান কৰিছোঁ আমাৰ বৰ্তমান বাক্সা জিলাৰ 160 ক্লাষ্টাৰ আছে প্ৰতি ক্লাষ্টাৰতে আমি কিছু আমি এইটো দিব পাৰিছোঁ শিক্ষা বিভাগত বিভিন্ন চ্যালেঞ্জেস আছে
সেই চেলেঞ্জেছসমূহ আমি আঁতৰাই পেলাই আগুৱাই নিয়াৰ ক্ষেত্ৰত CRCC সকলে বহুখিনি অৰিহণা যোগাব পাৰে যেনেকৈ ধৰণৰ তেওঁলোকৰ যি কৰ্মৰাজি দিয়া হৈছে যে এজন CRCC এজ এ ৰিচোৰ্চ পাৰ্চন হিচাপেও কাম কৰিব পাৰে এজন CRCC এখন কমিউনিটি পাৰ্টিচিপেশ্যনৰ লগত সংগতি ৰাখি বিভিন্ন দিশত তেওঁ অৰিহণা যোগাব পাৰে আৰু সেই চেলেঞ্জেছসমূহ আগুৱাই লৈ পেলাই আমি আমাৰ শিক্ষাৰ ক্ষেত্ৰখনক কেনেকৈ আগুৱাই নিব পাৰোঁ এইখিনি কৰ্মৰাজি তেওঁলোকে খুচি তৈয়াৰ কৰি লৈ পেলাই তেওঁ যদি আগুৱাই যায় ডেফিনেটলি যিকোনো আমাৰ এই অঞ্চলত শিক্ষাৰ দিশত বিভিন্ন সমস্যাৰ যি দেখা দিছে এইখিনি বহুখিনি আমি লাঘৱ হ'ব বুলি আমি আশা কৰিব পাৰোঁ And because of their sincere role in Chirang district, I with pride can say that we have attained this year the top position in SSC examination 2023.